কেতিয়াবা মন কৰিছেনে, যিসকলে বৰ কম কথা পাতে, তেওঁলোকে নিজৰ প্ৰিয়জনৰ লগত বহুত বেছি কথা পাতে। যেতিয়াই মানুহবোৰে আপোনাৰ নকল কৰিব ধৰে, এইটো জানি ল'ব, আপুনি সফল হ'ব ধৰিছে। যদি পৰাজিত হোৱাৰ পিছতো আপোনাৰ কিবা কৰিবলৈ সাহস থাকে, জানি ল'ব আপুনি পৰাজিত হোৱা নাই। জীৱনত চেষ্টা শান্তভাৱে কৰক, আপোনাৰ সফলতাৰ চিঞৰক মানুহে নিজেই চালাম কৰিব। অতীতলৈ গৈতো কোনেও জীৱন গঢ়িব নোৱাৰে, কিন্তু বৰ্তমান সময়বোৰৰ সদ্ব্যৱহাৰ কৰি নিজৰ ভৱিষ্যতৰ দিনবোৰ ভাল কৰিব পাৰি। জীৱনৰ সপোনবোৰ নিজৰ, যিহেতু নিজে বাস্তৱ কৰিব লাগিব। নাই জীৱনৰ পৰিস্থিতি নিজে বিচৰা ধৰণে হ'ব, নাই লগ পোৱা মানুহসকল।